নমস্কাৰ ফেউজেল তৰফৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো আজি কেইজনমান ধুনীয়া ধুনীয়া মেখেলা চাদৰ আপোনালোকৰ কাৰণে লৈ আহিছো এইযোৰ হ'ব মাছৰাজ কটনত কালাৰটো আপোনালোকে কবচোন কেনেকুৱা কালাৰ হয় গ্ৰীন আৰু হোৱাইট কম্বিনেচনত দুৱা আছে ইয়াত মেৰুন কালাৰৰ ফুল আছে ফুলকেইটা বহুতেই ধুনীয়া হয় এইটো যাব ইয়াৰ আছেলটো আৰু এইখন হ'ব মেখেলাখনৰ ওপৰলৈকে ফুল আহিব আৰু এইকেইটা হ'ব সাইড পাৰি কেইটা আৰু ব্লাউজ পিছটো এইযোৰ মাছৰাজ কটন ইয়াত আহিব আপোনাৰ য়েলোৰে ফুল মেৰুন কালাৰ কফি কালাৰ হ'ব কালাৰটো येलो हो फुल केटा এইটো হবে আসলটো ফুলকেটা বহুত ধুনিয়া হয় ডিজাইনটো এইখন যাব মেখেলাখন এইখন হ'ব মেখেলাখন আৰু ইয়াৰ আপোনাক সাইড পেৰিকেটা দেখাই দিছো সাইড পেৰিকেটা অকমান ডাঙৰকে আহিব এইকেটা সাইড পেৰি ব্লাউজ পিস এইবাৰ এইযোৰ দেখাইছো এস কালাৰত এস কালাৰ ডুৱেল টোন হ'ব কালাৰটো একচুৱেলি ভিডিঅ'ত আপোনালোকে দেখা পাইছে নাজানো গ্ৰীণ আৰু এস কালাৰত এটা আপোনালোকৰ ডেজলিং এটা থাকিব ডুৱেল টোন হ'ব কালাৰটো ইয়াত ৰেড আৰু পিংক কালাৰত ফুল আহিব এইটো আসলটো হ'ব এইটো অলপ কালাৰটো এক্সেপচনেল হয় এইখন আহিব মেখেলাখন এইখন যাব মেখেলাখন আৰু সাইড পেৰিকেটা দেখাইছো সাইড পেৰিকেটা নেকি পিংকত আহিব সাইড পেৰিকেটা লগালে কাপোৰযোৰ আনকমন লাগিব দেই বহুত ধুনীয়া হ'ব এই দে সাইড পেৰিকেটা সাইড পেৰিকেটা আৰু এইযোৰ কটন কেঁচাপাত ইয়াৰ ডিজাইনটো বহুতেই আনকমন হয় আসল তেনেকে আহিব এইখন যাব মেখেলাখন ইয়াৰ আপোনাক সাইড পেৰিকেটা দেখাইছো মই এইকেইটা সাইড পেৰিকেটা ব্লু কালাৰ আহিব বহুত ধুনীয়া হয় কাপোৰযোৰ আজিলৈ আহিছো ধন্যবাদ